নমস্কাৰ অন্য এটা নতুন জব ৰিলেটেড ভিডিঅ' তো যে আমি কথা পাতিম যিহেতু বহুতে চাগে গম পাইছে আমাৰ যিহেতু গুৱাহাটী হাইকোৰ্টৰ কিছুমান ভেকেঞ্চি আউট হৈছে ভেকেঞ্চিটো তো আজি মই দেখাই দিম সম্পূৰ্ণ ভেকেঞ্চিটোৰ ডিটেইলছটো তো কোনে কোনে অনলাইন কৰিব পাৰিব লগতে বয়সৰ সময়সীমা তো গোটেইখিনি জনাম এই ভিডিঅ'টোত তো ভিডিঅ'টো চাই থাকিব শেষলৈ বন্ধুসকল যেহেতু ইয়াত চাৰিটা বিভাগত ভেকেঞ্চিটো আহিছে চাৰিটা পদত ভেকেঞ্চিটো আছে তো প্ৰথমটো হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 লগতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 আৰু MTS মাল্টি টাস্কিং ষ্টাফ আৰু লগতে ড্ৰাইভাৰ তো যেহেতু এইটো বস্তুৰ কাৰণে অনলাইন কৰিবৰ বাবে আপোনাৰ মিনিমাম 18 পৰা 40 লগতে SC ST OBC তো সিহঁতৰ বাবে এক্সট্ৰা এজ ৰিলেক্সেশ্যন আছে OBCৰ কাৰণে 3 বছৰ আৰু লগতে SC STৰ 5 বছৰ আৰু PWD-Bৰ 10 বছৰ এজ ৰিলেক্সেশ্যন পাব তো ইয়াত চাব গ'লে আমাৰ যেহেতু এইটো চাব গ'লে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব গ'লে তো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ বাবে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব তো গ্ৰেজুৱেশ্যন কৰাবিলাকে অনলাইন কৰিব পাৰিব এইটোত লগতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1ৰ বাবেও গ্ৰেজুৱেশ্যন লাগিব লগতে ড্ৰাইভাৰ পোষ্টৰ বাবে মাত্ৰ মেট্ৰিক পাছ কৰা হ'লেও হৈ যাব লগতে এখন LMB লাইচেঞ্চ থাকিব লাগিব যেহেতু ড্ৰাইভাৰ পোষ্ট LMB লাইচেঞ্চ এখন ইয়াত দিয়া আছে LMB লাইচেঞ্চ থাকিব লাগিব লগতে মাল্টি টাস্কিং ষ্টাফৰ ইয়াত দিয়া আছে মাত্ৰ 8 পাছ হ'লেও কৰিব পাৰিব লগতে হাই ছেকেণ্ডেৰীৰ এইটো পোষ্ট হয় তো 8 পাছ হ'লেও পাৰিব কৰিব এটা এপ্লিকেশ্যন ফিজ থাকে তো এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC তো 500 টকা আৰু SC STৰ বাবে 250 টকা আৰু PWD-ৰ এপ্লিকেশ্যন ফিজ নাই বাছনি প্ৰক্ৰিয়াটো আমি চাব গ'লে তো চাব পাৰে বাছনি প্ৰক্ৰিয়াটো তো ষ্টেনোগ্ৰাফাৰ প্ৰথমতে যেহেতু ভইচ টেষ্ট বুলি ইয়াত আছে প্ৰথম ষ্টেজ লগতে আৰু অন্যান্য কিবা কিবি হ'ব তাৰপাছত যেহেতু ৰিটেন এক্সাম হ'ব তো ৰিটেন এক্সামটোৰ টোটেল 70 মাৰ্কৰ হ'ব 1.5 ঘণ্টা 1 ঘণ্টা 30 মিনিট লগতে চাব পাৰে আপোনালোকে গ্ৰেড 1ৰো একে হ'ব মোটামুটি অলপ বেলেগ হ'ব চাই লওক পাৰে ইয়াত এক্সাম পেটাৰ্ণটো দিয়া আছে লগতে এক্সাম লেংগুৱেজটো দিয়া আছে তো আপোনালোকে যিসকলে কৰিম বুলি ভাবি আছে এইটো পোষ্টৰ বাবে এপ্লাই তো ইতিমধ্যে অনলাইন ষ্টাৰ্ট হৈছে 10 জুলাইৰ পৰা আৰু ইয়াৰে লাষ্ট ডেট 30 জুলাই তো অতি সোনকালে কৰি লওক ভিডিঅ'টো কেনেকুৱা পালে জনাব লগতে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকে আপোনালোকে ধন্যবাদ।